Hi guys, welcome to my YouTube channel. মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল চাই গমেই পাইছে এইটো কি ভিডিঅ' হ'ব। আপোনালোকে গম পাইছে যিহেতু ভিডিঅ'টো চাই যায় শেষলৈকে। মই আজি আৰম্ভণিতে কৈ নিদিওঁ এইটো কিহৰ ভিডিঅ' হয়, কিন্তু আপোনালোকে চাই গ'লে নিশ্চয় গম পাব আৰু থাম্বনেইলত গমেই পাইছে ইতিমধ্যে। ভিডিঅ'টো শেষলৈ চাই যাওক। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মৰিগাঁও জিলাৰ পৰা। মই গৈ আছোঁ এতিয়া মৰিগাঁও জিলাত হোৱা অসমৰ ঐতিহাসিক জোনবিল মেলালৈ। আৰু প্ৰত্যেক বছৰে অনুষ্ঠিত হয় জোনবিল মেলা আৰু মাঘ মাহৰ প্ৰথম বৃহস্পতিবাৰে 3 দিন জুৰি অনুষ্ঠিত হয় এই জোনবিল মেলা। সৰুতে সমাজ বিজ্ঞানত পাইছিলোঁ হাইস্কুলত থাকোঁতেই বিনিময় প্ৰথা হয় জোনবিল মেলাত, আৰু এইবাৰ ভাবিলোঁ গৈ আহোঁ জোনবিল মেলালৈ আৰু আপোনালোকে শেষলৈ চাই যাব বুলি আশা কৰিছোঁ ভিডিঅ'টো। এইখন হৈছে জোনবিল মেলাৰ মুখ্য গেটখন। ঐতিহাসিক গুফা দেওৰজাৰ জোনবিল মেলাৰ তোলন তিয়া স্বায়ত্ত পৰিষদৰ দ্বাৰা নিৰ্মিত। আৰু আপোনালোকে দেখিছে মানুহৰ কিমান সমাগম হৈছে, কিছুমান আহিছে কিছুমান গৈছে, কেওফালে মাত্ৰ মানুহ আৰু দোকান। অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগিৰোডৰ পৰা উত্তৰে 3 কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই হৈছে জোনবিল মেলা। এইকেইজন হৈছে ৰজা, সকলো ৰজাৰ ছবি নাম আৰু যি ৰাজ্যৰ ৰজা আছিল সেইসমূহ দিয়া আছে। জোনবিল মেলাৰ গোভা ৰজাৰ সময়ত আৰম্ভ কৰা হৈছিলে আৰু জোনবিল মেলাত বিনিময় প্ৰথা হয়। আৰু তেতিয়া আগতে যেতিয়া মুদ্ৰাৰ প্ৰচলন নাছিল তেতিয়া এই জোনবিল মেলাৰ আৰম্ভ হৈছিল বিনিময় কৰি কিনে। আৰু পাহাৰত বসবাস কৰা জনজাতীয় তিয়া লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য, ভৈয়ামত বাস কৰা তিয়া তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছিল সম্প্ৰীতিৰ মেলা আৰু সেই বিনিময় প্ৰথা অতীতৰ পৰা বৰ্তমানলৈকে চলি আছে। এই পৰম্পৰাটো মানুহৰ মাজত এতিয়াও চলি আছে এই পৰম্পৰাটো। জোনবিল মেলাৰ ভূপতিগত অৰ্থ বিচাৰি গ'লে কিছুমান জনশ্ৰুতিত লোকসমাজৰ মুখত প্ৰচলিত হৈ অহা শুনিবলৈ পোৱা যায়। গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ বিহাৰ কৰি ঘূৰি ফুৰোতে এখন বিলৰ কাষ পাইছিল। বিলৰ ফটফটীয়া পানী জোনৰ পোহৰ পৰি জিলিকি উঠিছিল। তাকে দেখি ৰজা ৰাণীৰ মনত আনন্দ লাগিছিল আৰু তেতিয়াই ৰজাই ৰাণীক কৈছিল, হেব চনাই পিল হখত, অৰ্থাৎ এইখন জোনটোৰ দৰে বিল। তিয়া ভাষাত চনাই মানে হৈছে জোন, আৰু এই চনাই পিলৰ পৰাই কালক্ৰমত অপভ্ৰংশ চনাই পিল জনাই পিল জোনবিল হোৱা বুলি কোৱাৰ থল আছে। ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে এই বিলখনৰ আকৃতি কাঁচি জোনটোৰ দৰে, সেইবাবেই হয়তো ইয়াৰ নাম জোনবিল হ'ব পাৰে। জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়। মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে। ইয়াক ৰজা মাছ মৰা বুলি কয়। সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজ ভাত খায় আৰু ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়া হয়। আৰু মই এইখিনি কথা গম পাইছিলোঁ, গম পাই ভাবিলোঁ আপোনালোকে জানে বহুতে, হ'লেও মই যিখিনি জানো ভাবিলোঁ আপোনালোককো মই শ্বেয়াৰ কৰি দিওঁ বুলি ভিডিঅ'টোৰ জৰিয়তে। আৰু আপোনালোকে কণ্টিনিউ কৰি শেষলৈকে চাই যাব মোৰ ভিডিঅ'টো। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেল নতুন আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া মোৰ ভিডিঅ'সমূহ নটিফিকেশ্যন পাই থাকিব আপোনালোকে। মোৰ চেনেলত আৰু বহুতো ভিডিঅ' আহি আছে নতুন। মই ভাবি লৈছোঁ ভিডিঅ'সমূহ নতুন বেলেগ পদ্ধতিত আনি আছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে এনেকৈয়ে মোক সদায় মৰম দি যাব বুলি আশা কৰিছোঁ। আমি চাৰিওফালে ঘূৰিলোঁ, ঘূৰি এইবাৰ এইফালে আহিছোঁ। গাহৰি মাংস পুৰি আছে। আপোনালোকৰ কাৰ গাহৰি মাংস পুৰা দেখা পাই বাৰু খাওঁ লাগিছে তলত কমেণ্ট কৰি জনাবচোন কোনে গাহৰি মাংস পুৰা খাই ভাল পায়। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে সেইটো কমেণ্টত জনাব মোক। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় সেইটো কমেণ্টত ক'বচোন বাৰু। মই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ বাবে।
আপোনালোকক যে কৈছিলোঁ পাহাৰত উৎপাদিত হোৱা সামগ্ৰীসমূহ তিয়াসকলে বিনিময় কৰিবলৈ লৈ আহে ইয়ালৈ বিজুনবিল মেলাত। এয়া আদা, হালধি পাহাৰত হোৱাসমূহ লৈ আহিছে ইয়াত বিনিময় কৰিবৰ বাবে, আৰু ইয়াতে বিনিময় কৰি আছিলে। বাৰু আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লওঁ। এইখিনিৰ পৰাই আপোনালোকে কি পালে চাই নাজানো কেনেকুৱা পালে। যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে জানে কি কৰিব লাগে, কৰি থ'ব সকলোবোৰ। বাৰু আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। আকৌ নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই বাই।